Habibi, come to Assam. Oh baby. নমস্কাৰ এতিয়া খুঁজো হয়তো হ'ব আপোনালোকে চাব ৰেডি হ্যাপি রিপাবলিক ডে গাইস হ্যাপি রিপাবলিক ডে জয় হিন্দ জয় হিন্দ বন্দে মাতরম এইখিনি আছিল আৰু নাই আমি বাইক ৰাইডাৰ যাই আছো এইটো জায়গাত আমি আগতে আহিছো এতিয়া নেদেখাও এতিয়া আমি মোটো ব্লগিং কৰিম বাপৰে বাপ নমস্কাৰ মজা লাগি আছে ন থাকি কেনে ইয়াতে আৰু তথাপি কলা কলা মানুহবোৰ যে কিয় ইয়াতে আহে আৰু মৰিব কাৰণে কলা কলা কিয় যে কলা কলা মানুহবোৰে মৰিব মানে আজি এক মাহ আগত আমি ইয়াত আহিছিলো ইয়াতে জ্বলিছে এতিয়া আমি ইয়াতক লৈ আহিছো আপোনালোকে ভিডিঅ'ৰ তলত দিয়া আছে ডেছক্ৰিপশ্যনত চাব তই নেপালত গৈছি নেপালত এই কি বুলি কয় আছে এইজন বন মানুহ আপোনালোক ক'ত দেখিছিল শ্বিলঙত দেখিছিল এতিয়া ক'ত দেখিছে টাৱাং পাহাৰত বন মানুহক আমি লৈ যাই লগত মোক লাগে এই বন মানুহজন এইজন বন মানুহ এইখন ভালকে সন্মানে ৰাখি সঞ্জীৱ দা বাই বাই সবকে বাই 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 ঠিক আছে বাৰু বাই বাই হা হা কি কি অঁ চাহটো খাব লাগিব কাৰেক্ট চাইড কাৰেক্ট নহয় এইটো গ্ৰেজুৱেট এতিয়া লাহে লাহে MBA যাই আছোঁ বাই বাই চ' গাইজ আমি ইয়াৰ পৰা ওলালোঁ চ' ওলাই পেলাই বহুত মজা লাগিল চ' মানুহবিলাকৰ বহুত মজা মানুহ তো আমি এতিয়া ওলাই যাওঁ এতিয়া চ' এতিয়া যাই পেলাই আমি অলপ কিবা খাওঁ কাৰণ একো খোৱা নাই এতিয়ালৈকে এণ্ড ইয়াৰে পিছত যোনটো প্লেনিং আছে সেইটো প্লেনিং আৰু আল্টিমেট প্লেনিং হ'ব কাৰণ ইয়াতে ভিডিঅ'টো এতিয়া ষ্টাৰ্টে হৈছে চ' চাই থাকক ভিডিঅ'টো আগলৈকে বহুত মজা ভিডিঅ' শ্বৰ্টবোৰ আহি থাকিব আৰু আজি কল কৰি কৰি চ' চাই থাকিব চ' ঠিক আছে গাইজ থেংক ইউ গাইজ বাই 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 So hey guys, hi. So আমি এটা এই তাৰ পৰা যোনটো আছিল তাৰ পৰা আমি এতিয়া ইফালে ওলাওঁ ফ্লেক্স লগালোঁ আমি দুটা এতিয়া ৰাইড কৰিম এতিয়া নেক্সট আমাৰ ডেষ্টিনেশ্যনৰ কাৰণে যাই আছোঁ তো নেক্সট ডেষ্টিনেশ্যন ক'ত যাম অন দ্য ৱে কৈ যাম নাযাওঁ আৰু অন দ্য ৱেত দেখাম কাৰণ আমি বৰৰ পৰা এটাই বেটাৰী আনিছোঁ বেটাৰী চাৰ্জ নাই ৱেলকাম টু আছাম আমি এতিয়া আহি পালোঁ ইফালে মৰিগাঁও জাগিৰোড ইটো চাইডে মৰিগাঁও এণ্ড নগাঁও ইটো চাইডে তো আমি এতিয়া বাইপাছ হৈ পেলাই ইফালে চাওঁ আমি তো অলমষ্ট চাগে আমি হাইৱেটো পাই গ'লোঁ আমি এইটো হ'ল ভাতগাঁও বাছটো আমি ভিতৰ ফালেদি আহিলোঁ চ' আই থিংক এতিয়া আমি হাইৱে পালোঁ চাগে ইয়াতে য়েছ আই থিংক দিছ ইজ হাইৱে আচ্ছা অ' দা নগাঁও ইফালে যাম ন নগাঁও ইফালে হাইৱে নে ইফালে হাইৱে ইফালে পাম ন ঠিক আছে চ' গাইজ ইফালে আমি এতিয়া যাওঁ হাইৱে উঠিবৰ কাৰণে তো এজ আমি নগাঁও অলমষ্ট আমি ফাৰ্ষ্ট টাইম আহি আছোঁ ইয়াতে তো এটা বিয়া পাতি আহিলে কোনোবাই তো ফাৰ্ষ্ট টাইম নগাঁও যাই আছোঁ গাইজ ইণ্ডিপেণ্ডেণ্ট ডে এণ্ড যোনটো ডেষ্টিনেশ্যনত যাই আছোঁ আপোনালোকক দেখাই আছোঁ চ' আপোনালোকে পুনৰ ভিডিঅ'টো চাই থাকক এণ্ড এইবিলাকটো হ'লে চিনেমেটিক দেখালেতো বৰে পাব কাৰণ ৰাস্তা হয় ঘৰৰ ৰাস্তা কিবা ৰাস্তা চ' ব'লক গাইজ
So guys, বৰ এনজয় কৰি মজা লাগি আছে আৰু কেলা বাল যায়ে নাপাওঁ বাপা যায়ে নাপাওঁ বাল ইমান দূৰত বাল কৰিব কাৰণে আহিছিলোঁ বাল দেই So guys, নগাঁও 20 কিলোমিটাৰ নলতলি 60 কিলোমিটাৰ কুকুৰ বাবু হৈছে এতিয়া গেলৈ So বাকী যি হওক নহওক আহি পালোঁ আৰু 10 কিলোমিটাৰে আহিলোঁ গেলা ইমান দূৰ বাল দেই So let's go inside. Hey, easy gila maha de wal hey. So ekdom notun jaga lagi ase. Eh ses eta ses. Nai mona jao. Ifalde jam moi. To hey ki jaga ta hibale ai. Ki jaga ta hibale. Sala. Babu bidor ja. So আৰু আহিয়ে বনাই তো বলক আৰু যাওঁ আৰু কিমান মান দূৰ যাওঁ নাজানো আৰু এই আমি এতিয়া আহি পালোঁ কাজিৰঙা বামুণী গাঁও গুৱাহাটী ইটো চাইডে ৰূপহী ইটো চাইডে তো আমি এতিয়া কাজিৰঙা যাবি নেকি এই ইহঁতক বাৰ কওঁ আমাৰ লগত নাই উস্তাদি মাৰি এক্সট্ৰাকৈ আহে এইটো কাৰণে এতিয়া আমি ইহঁতক বিচাৰি পোৱা নাই এতিয়া আমি দুটা এতিয়া এইফালে আছোঁ সিহঁতে গুচি গ'ল এতিয়া কি কৰা যায় এতিয়া বা কি কৰা যায় কওক হে ইয়াতে পবলৈ হৰালা দেখোন মানুহকেইটা ফোন কচোন কিমানত আছে এই এনেকুৱা নহয় না ইহঁতে অস্তাদি মাৰি কিনে যায় মানুহ হৰালাই যায় এইটো এনেই চিনি নাপাওঁ জেগা নতুন জেগাত আহিছোঁ এইফালে মানুহ হৰালে কি হ'ব ই শিখৰ খাই আছে ভাই তেনেকুৱা মানে So guys, আমি আহি পালোঁ ইয়াতে আহি পালোঁ নমস্কাৰ ৰাইজ মানে কি আমি বহুত কষ্ট কৰি আমি কি বুলি কয় ফাইনেলি আমি জেগাটো আহি পালোঁ জেগাটোৰ নাম আমাৰ মৃত্যুঞ্জয় টেম্পল য়েছ এইটো জেগা যোনটো জেগা আমি ইমান দিনৰ পৰা আহিম আমি ভাবি আছিলোঁ কিন্তু আমাৰ তাত পইচা নাছিল আজি 2 দিন ধৰি আমি হাজিৰা কৰি কিবা এটা পাইছিলোঁ সেইটো তেল ভৰাইছোঁ 120 টকাৰ আমি সেইটো কাৰণে আমি আহিছোঁ আজি তো আমি সেইটো টেম্পলটো আপোনালোক দেখাই আছোঁ কিন্তু এতিয়া নহয় আমি অকণমান ভিতৰত দেখাই আছোঁ DSLR দি আমি ভালকৈ দেখাম ক্লিয়াৰিটি ফৰে চিনেমেটিকৰ সৈতে দেখাম অ'কে এইটো আমাৰ বন আৰু দেখাই পালা আৰু গাইজ আমাৰ এই বন মানুহটো যে আছে ইয়াৰ ইমান ভয় এইবিলাক দামী হেলমেট আছে হা এইবিলাক আমি ওপৰতে থৈছোঁ এইবিলাক আছে এই নাওমনি হেলমেটটো ই ৰছীদি বান্ধি দিছেচোন এই নাওমনি হেলমেটটো কোনোবা চৰে নিব বুলি এই পাঠিয়াই বৰ হেলমেটটো 300 নে 200 টকা লৈছে হেলমেটটো তাতে বান্ধি থৈ দিছে হাফ তই এই তাকো এৰো নহয় হেলমেটটো নেচিঙৰ পৰা চোৰ কৰা হেলমেট তাতে ই বান্ধি থৈ দিছে ই যদি 4-5টা হেলমেট লয় মোটামুটি লগত সি এক্সট্ৰা আকৌ লকাৰ লৈ ঘূৰি ফুৰিব ই যি পাগলা চলিগিলাক আনিছোঁ আমি গাইজ আপোনালোক দেখাইছোঁ আপোনালোক ৰখচোন মই বেলেগ চাৰ্জ কিবা কিবি So guys, আমি এটা নতুন এটা বস্তু এটা পালোঁ কি তাত হোৱা ট্ৰিক এটা দিছোঁ ট্ৰিক এটা নাহিলে চা ই আৰু মই আছোঁ এইযোৰ ইয়াৰ জোতা এটা বান্ধি থৈ দিছোঁ এটা আৰু এটা থৈছোঁ ইফালে একযোৰ যোনে কোনোবা যদি লৈও যায় ভাবোঁ কি জোতা লৈ যাম ইহঁতৰ চব দুইবাৰ বেলেগ সেই গাইজ স্বাগতম জনাইছোঁ আপোনাক ইয়াতে মৃত্যুঞ্জয় টেম্পল যোনটো আমি একচুৱেলি ইয়াতে হয় বাট অহা নাছিলোঁ ইয়াতে কেতিয়াও চ' ফ্ৰম গুৱাহাটী আজি ৰিপাব্লিক ডে ৰাইড হিচাপত ফাৰ্ষ্টত গ'লোঁ সেইটো ডেষ্টিনেশ্যন তাৰপিছত চিধা ইয়াতে আহিলোঁ চ' লেটছ চি কেনেকুৱা লাগে এণ্ড চ' ইয়াতে অহাৰ পিছততো অলপমান এজ এ ডিফাৰেণ্ট ৰিজন মেটাৰ নকৰে বাট য়েছ লেটছ গ' এণ্ড ৱৰ্শ্বিপ চ' গাইজ মই ইয়াতে আহিছোঁ মৃত্যুঞ্জয় তো বহুত ভাল লাগিছে বহুত একদম পূৰা ফ্ৰেছ ৰিফ্ৰেছিং পৰিৱেশ হয় এণ্ড তো শিৱ মন্দিৰ হয় এইটো এটা তো আমি এণ্ট্ৰি ভিতৰত এইকাৰণে নাযাওঁ য'ত বিকজ আমি ৰিলিজন বেলেগ ইয়াতে ৰুলছ ৰেগুলেশ্যনছবোৰ নাজানো ইয়াতে কাৰণ বেলেগ ৰিলিজনৰ মানুহ অলপমান চাগে প্ৰব্লেম হ'ব পাৰে নহ'ব পাৰে এইটো গম নাপাওঁ এইটো একো ইছ্যু নবনাব আৰু ষ্টাৰবাক্সৰ নিচিনা
তো তাৰপিছত মানে মই ইয়াতে আহি পেলাই ইয়াতে আহোঁ বা ৰিলিজিয়াছ প্লেছত হা যোনটো মই 2-3টা ৰিলিজিয়াছ প্লেছত মই এতিয়া যাওঁ আৰু যদি মুছলিমৰ যদি কওঁ তেতিয়াহ'লে মাজাৰ থাকে, হিন্দু যদি কওঁ টেম্পলছ থাকে, আৰু যদি খ্ৰীষ্টানছত নাপোৱা নাই মই এতিয়ালৈকে আৰু গুৰুদ্বাৰাবিলাকতো কি মানুহবিলাকে য'ত খোৱা ব্যৱস্থা থাকে ন, ধৰি প্ৰসাদ হওক বা আমাৰ যিবিলাক দিয়ে আৰু এই কি বুলি কয় এইটো আমাৰ মুছলিমত কি বুলি কয় মুছলিমত যে কিবা দিয়ে যি মাজাৰত দিয়ে এই দিয়ে ন কিবা বুট চুট বা এইবিলাক দিয়া দিয়ে এই সেইবিলাক যেতিয়া পৰিৱেশটো লেতেৰা হৈ যায় আপোনালোকে ইয়াতে হওক বহুত চাফা কিন্তু পৰিৱেশটো লেতেৰা হৈ যায় কিয় লেতেৰা হৈ যায় এক চাইডেদি এনিমেলছ বান্দৰবোৰ থাকে বান্দৰৰ তাতে কলবিলাক বা বস্তুবিলাক খাব দিয়ে লাগে বান্দৰটো কল খাই কিনে বাকলিটো পেলাই দিয়ে বাকলিটো কিয় লেতেৰা হৈ গ'ল তো মানে কি এনেকুৱা পৰিৱেশটো মানে বহুত লেতেৰা টাইপ হৈ যায় তো ছেম এজ মানে কি যিবিলাক ৰিভাৰৰ কাষত যিবিলাক মানে এইবিলাক নিয়মবিলাক কৰে আৰু ৰিভাৰটো এক চাইডেদি লেতেৰা তো থোৰা এতিয়া ইছ্যু বনালেতো বনাব পাৰে এইটো প্ৰব্লেম নাই মইতো ভালে পাওঁ ইছ্যু বনালে বাট বনাব নালাগে কিন্তু ব্ৰেইনেদি অলপ ভাবিলে অলপমান পৰিৱেশটো বহুত ধুনীয়া হয় ধুনীয়াকৈ ৰাখিলে বেছি ভাল হয় কিন্তু মানুহবিলাকে যাই কিনে চব বৰবাদ কৰি দিয়ে একদম সেইটো কাৰণে মানে অলপ ভাল নালাগে এতিয়া মই নিজে ভৰি জোতা খুলি পেলাই আহিছোঁ চবেই আহিছে আৰু মই তলেদি তাৰমানে শ্বৰ্ট এটা ল'লোঁ শ্বৰ্টটো যি অলপ আগত দেখাব লাগিছে অলপমান শ্বৰ্টটো দেখা পাইছে ন সেইটো শ্বৰ্টটো আহোঁতে আমি ইফালে এনেকৈ ৰাউণ্ডকৈ যাব লগা হৈছে পূৰা তলত যি অৱস্থা আমি খালী ভৰিছে আকৌ আল্টিমেট কেনেকুৱা ওলাইছে অৱস্থাটো আমি এতিয়া শ্বৰ্টটো ল'লোঁ তো তাৰমানে তেতিয়া কৈছোঁ কি এই বান্দৰবিলাকতো দিয়াটো বহুত ভাল হয় বাকলিটো পেলাই কিনে কলটো দি বাকলি ঘৰতে লৈ যাওঁ হয় ন বাকলিটো পেলাবতো নালাগে নাই ডাইৰেক্ট কলটো দিব নালাগে ঠিক আছে বাৰু বাকী চাই দিয়ক আৰু অলপ চিনেমেটিক ইয়াতে আহি কিনে বহুত সঁচাকৈ ভাল লাগিছে দেন এইটো ৱৰ্কশ্বিপ পৰা বহুত ভাল প্লেচ হয় আহিব পাৰে আপোনালোকে যদি আহা নাই আপোনালোকেতো চবেই আহি পাইছে চাগে আমিয়ে ফাৰ্ষ্ট এইটো আহিছোঁ ইয়াতে চ' লেট চেক দ্য বিৰলছ এণ্ড থেংক ইউ ছ' মাছ আমি ইমান দূৰলৈকে আহিছোঁ কিমান কিলোমিটাৰ চাইছোঁ অলমষ্ট 150 সিফালে যাওঁতে আৰু 100 বা 200 প্লাছ ৰাইড হৈ গৈছে এণ্ড নগাঁৱত ফাৰ্ষ্ট টাইম আমি আহিছোঁ গুৱাহাটীত থাকি আছিলোঁ নগাঁৱত আহি পোৱা নাছিলোঁ আজিলৈকে তো নগাঁৱত ফাৰ্ষ্ট টাইম আহিছোঁ তো ভাল লাগিলে ইয়াতে লেংগুৱেজবোৰ বহুত লিখিত আমি হ'লোঁ এটা গাঁৱলীয়া আৰু মোকতো চবেইতো গালি পাৰিছে একদম পূৰা একদম কথিত কোৱাৰ কাৰণে বা আৰু ঠিক আছে মই এনেকৈ কথা পাতিম আৰু টেনশ্যন ল'ব নালাগে কি ক'ব চ' আমি অলপ ফটো তুলি লওঁ ফটোবিলাক যদি চাব ইচ্ছা আছে ইনষ্টাগ্ৰামত লিংক দি আছে তো লিংকত চাই লওঁ বাকী মিথুন আৰু আমি এনে কওঁ বুলি ভাবোঁ ইমান ধুনীয়া মন্দিৰ এই কলৰ বাকলিলে কেনে পেলাব লাগিব এই কলৰ বাকলি এইবিলাক বস্তু তাৰমানে অলপ বেয়া কৰি দিয়ে তাৰমানে সেইটো কাৰণে মানে অলপ দুখ লাগে তাৰমানে কাৰণ ভাল বস্তু ভাল হিচাপে ৰাখিব লাগে বেয়া বস্তু তো ভালত যদি বেয়া বস্তু থাকে তো কোৱাটো যাব ফুল মানে চবতে অলপ পৰিৱেশটো লেতেৰা কৰি দিয়ে তাৰমানে সেইটো কাৰণে তেওঁলোক চালে এইটো ইয়াত বুলি নহয় আমাৰ যিমান এইটো নট অনলি হিন্দু টেম্পল মাজাৰতো হয় মাজাৰবোৰতো একদম মানে পৰিৱেশটো লেতেৰা কৰি দিয়ে একদম মানুহবিলাকে এই হিন্দু টেম্পলছবোৰতো মানে সেইটো কাৰণে আৰু অলপমান চালে বেছি বেটাৰ হয় তো এইটো মানে মানুহবিলাকে বুজি পায়ো নাপায়ো আৰু এতিয়া আৰু আমাৰ কিছুমান মহাপুৰুষ আছে ন যোনে এতিয়া আমাক গালি পাৰিব জ্ঞান দিব এই মহাপুৰুষবিলাকৰ সৰু সুৰা আমি বস্তু চালে হ'ল আৰু বাকী বেছি মহাপুৰুষ হেৰি কৰিলে আমাৰ চ' হে গাইজ তো ৰাতিপুৱাই আপোনালোকে দেখা পালে একদম পাহাৰৰ ওপৰত এতিয়া আমি একদম আছোঁ মাটিত তলত তো মৰ্ণিং আছিলোঁ একদম গুৱাহাটীত এতিয়া দুপৰীয়া কিবা 2-3টামান বাজিল তো এতিয়া আছোঁ মৃত্যুঞ্জয়ৰ ওচৰত এইটো পিছফালে দেখা পাই আছে আপোনালোকে চ' চালোঁ ভাল লাগিল পৰিৱেশটো তো এতিয়া আমি যেতিয়া ঘৰত যাওঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিবা ক'বেন এটা দি দিব বাই বাই গুড নাইট আমি এতিয়া ঘৰত যাম ঘৰত যোৱা কিনো দেখাম হয় নহয় আপোনালোকেতো এনেতো বৰ পাই এইখিনি চোৱা নাই বিশ্বাস আছে হয় নহয় তো বাই বাই খুদা হাফিজ